यो 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 ए रूपाली पकड़ मेरी डाली ए रूपाली হিসাব নাই কিমানটা ভাষাত গান গাইছি কিন্তু আজি বেচাৰাৰ এই অৱস্থা তাৰ সেইকাৰণে কৈছো জুবিনদাৰকে আমি মাত মাতিব লাগিব আমি ওলাই যাবাই লাগিব আমি চেংৰা কেতিয়া গম পাইছা দেৰি কাৰণে মই আছো দেই এই ভিতৰতে কালি লাগি আমি আন্দোলন কৰিব যাম আজি অলপমান কম চলি আছোতো সেইকাৰণে আজি নাযাওঁ গম পাইছি মই কেইটামান চলি যোগাৰ কৰোঁ আৰু বাবা হ'ব দে আৰু ভিতৰত বিচাৰো যে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকান্ত মহন্তক অতি শীঘ্ৰে যাতে গ্ৰেপ্তাৰ কৰে কিন্তু দুৰ্গা পূজাও আহিল কিন্তু জুবিনদাৰ ফাংচনৰ অবিহনে কেনে লাগছি জানানে তই দুৰ্গা পূজাখন আৰু চাবা ইচ্ছাই নহয় দুৰ্গা পূজা তথাপি দুৰ্গা পূজা সিদিনাখনে মই গেছলো একবাৰ বহুত মানুহ আছে দেই মানুহবিলাকে যেনে পাহৰি গেল জুবিনদাৰে মৰিল আৰু এতিয়া জুবিনদাক পাহৰি কিনে চবেই ইয়াৰ পূজা চাবাত লাগি গৈছে হয় দে চবে এনে কয় যে সদায় মনত ৰাখিম বুলি কাৰো হলে মনত নাথাকে চবে এতিয়া পূজা চাবা গৈছে এইগিলা চবে এনে কয় যে আমাৰ হৃদয়ত থাকিব জুবিনদা কিন্তু নাই চবে চেয়েছে পূজা চাবা চবে চিন্তু হাকিয়ে ইমান দাঁড়াদাঁড়িকে আছে দেখিয়ে হাকি কিয়ে তই নিউজটো পাও নাই নিউজ কিহৰ নিউজ আই শ্যামকান্ত মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক বুলি ধৰছি কি কয় আমাৰ ৰাতিপুৱা দেউতাই নিউজ চাই থাকে নহয় মই তাতে গম পালো হেতে ভালে আছে দে ৰাতিপুৱা কিন্তু বেলেগ নিউজ কোনে দিলে শাস্তি তই মোৰো মনটো ভাল লাগিছে ৰ এনে দুগো ধৰাই শাস্তি এতিয়া কি আন্দোলন কৰিব যাবি নেকি আন্দোলন আৰু কিয় কৰিব যা এনে দুগো ধৰিলাকে মই গাঁৱৰ ফালে চাই আছো তহঁতে তুমি ইয়াতে মৰি আছা তবলা দেখো নাই এটা বঢ়িয়া খবৰ আনছো ৰ খবৰ কি আই সিদ্ধাৰ্থ আৰু শ্যামকান্তক বোলে ধৰিলাকে গম পাইছো ৰ সেই মাত্ৰ শাস্তি আহি কৈছি এতিয়া এটা কাম কৰছো কি কাম আই শ্যামকান্ত আৰু সিদ্ধাৰ্থক দি ধৰিলাক সিহঁতক ধৰলি নহব আমাক উত্তৰ লাগব উত্তৰ লাগব আমাক যাও প্ৰতিবাদ কৰো যাও প্ৰতিবাদ কৰো মাথা মুন্দি ভাঙি পেলাম আজি পুলিচ আকৌ চাব নাই যাও তবলা তবলা প্ৰতিবাদ কৰিব গেলি দেখো আমি চাৰিও আহিলো কি হলে মাক চুকলাই আমি প্ৰতিবাদ কৰিমেই জুবিনদাক ন্যায় দিব লাগিবই তন্ধ ঘিয়া বৰ বইনৰ পুতকাত কওঁতে জুবিনদাক ন্যায় দিব লাগিবই শ্যামকান্তক ওলাই দিয়ক নহলে আমি সোমাই যাম শ্যামকান্তক পাব্লিকৰ হাতত এৰি দিয়ক নৰেন ছাৰ কওকচোন এই বাহিৰত কিয় হুলস্থুল লাগি আছে ছাৰ কেইটামান চলি প্ৰতিবাদ কৰি আছে জুবিনৰ হকে প্ৰতিবাদ কৰি আছে শ্যামকান্ত আৰু সিদ্ধাৰ্থক ধৰলো আৰু কিহৰ প্ৰতিবাদ কৰি আছে মানে কথাটো কি ছাৰ জানে শ্যামকান্ত আৰু সিদ্ধাৰ্থক আমি ধৰলো সেন্দুৰাগত বোলে ওলাই দিব লাগে সেন্দুৰাগত ওলাই দিব লাগে কি বুলি ছাৰ আপুনি মোক কিয় খং কৰে মইনো কি কৰিলো তই কি কৰিলি খেত গে যা ছাৰ পলম মাক চকলাই এনি টাইম খালি খঙতে থাকে ছাৰৰ বাকী প্ৰতিবাদ শান্তি নহৈছে আমাক উত্তৰ নিদিলে আমি প্ৰতিবাদ কৰিমে আচলতে আছে দেখো নাই অলপমান ভয় দেখাব পাৰো নেকি চাও কুকুৰাত কি প্ৰতিবাদ কৰি আছে বৰ বইলাৰ পুতক ডাঙৰ ইলেকশ্যনত বিয়াই গম পাইছা নাই ঘণ্টা ডাঙৰ ইলেকশ্যনত বি পুলিচ হবা পাৰা তই চুচৰে লৈ যাম গম পাইছা নাই চুচৰে লৈ যাম এক চুকলা কথা ডাঙৰ নপিয়াই চুচৰে লৈ যাম নি দেখো জুবিনদা আমাৰ এটা সম্পদ আৰু জুবিনদাই ন্যায় পোৱাটো আমি বিচাৰোৱে আৰু যেতিয়াক লাগি ন্যায় নাপাওঁ তেতিয়াক লাগি প্ৰতিবাদ কৰি থাকিম প্ৰতিবাদ কৰবি তহঁতে ভালে থানাত যাবি নে মোৰ লগত গলতে লৈ যাম আমাক গলতে নিবাক লাগি তোৰ এনেও সাহস নাই আমি নিজেই যাম থাকতে থানাক লাগিয়া মই ছাৰৰ লগত কথা পাতবি কেনাই চলি ঘণ্টা ভুই চুই নকৰে থানাক লাগি যাওঁ ছাৰ আনছি দক ছাৰ এই হাল্লা চুলিটো বেছি বকি আছে হ'ব যা মই চাই ল'ম যা তেনেহ'লে ছাৰ মই যাওঁ দক তহঁতে প্ৰতিবাদ কিয় কৰিছিলি আমি জুবিনদাৰ কাৰণে প্ৰতিবাদ কৰি আছিলো জুবিনদাৰ কাৰণে জুবিনদাৰ কাৰণে কিন্তু আমি দেখো এনক ধৰলো তহঁতে আৰু কিহৰ প্ৰতিবাদ কৰি আছা ছাৰ ধৰিলে কি হলে আমাক কথাই দেখা দক আমি সুধিম নহয় কিয় লৈ গৈছিল কি কৰিছিল আমি হাংকা দিব নোৱাৰো পাব্লিকৰ হাতত এৰি দিব নোৱাৰো লৰা যদি কি বাল কৰিব গেলে এটা বহি আছে কুকুৰ কাক কথা হাংকা কৈছ তই মেক চকলা যাকে আপনি বৰ ডাঙৰ পুলিচ দেখি আছে কি ডাল করছে ডাঙৰ পুলিচ হৈ কিনে কি ডাল করছে আমার জুবিনদাক মারি ফেললাক ঘন্টা জুবিনদাক মারি ফেললাক অলপ বেয়া লাগা নাই আপনার এই কুকুরা তনে লিমিটত কথা ভাব এতিয়ানে কুবে চালৰ চামৰা উঠে পেলাম তাত বাঢ়ি না আপোনালোকে কি কৰিব জানবো খুব পাই জানবো চলি এখন মুঠ থানা কথা ভালকে কবি যাকে মেক চকলাই আপনার থানা হল গতি কি হলে এই অসমখানে আমার বুঝি পেছি আপনার অকল থানা আমার এই অসমখানে আমার লাগে নেকি অনেক লাগে কি হৈছে চলি হাত ঘন্টা এটো দেখো ঠিক তৰে কি হৈছে ছাৰ কি হৈছে
ডাঙৰ ডাঙৰ কথা কৈ আছে মোৰ আগত কিন্তু ডক্টৰী মাতিম মই মোক চিনি পোৱা নাই আপুনি মাৰাত বাৰে কিবা জানে ইমানে যদি আপোনালোকৰ পুলিচ গিলাত দম আছে আপোনালোকে শ্যাম কানু আৰু সিদ্ধাৰ্থক আমাৰ হাতত গতাই দিয়ক আমি সুধিম সিহঁতক প্ৰশ্ন গম পাইছে আপোনালোকে সুধিব দৰকাৰ নাই ইয়াৰ পৰা যা এইমাত্ৰ যা মোৰ খং উঠিব লাগিলে গোটাই সোপকে কোবম কুবৱাত বাহিৰে আপুনি জানে কি হে এই কুকুৰ হাত কেছে নাই নেক্সট টাইম যাতে বিনা কাৰণত মোৰ এই ছোৱালীকেইটাক যাতে এৰেষ্ট নকৰে গম পাইছে যা 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 নকৰো যা পুলিচ গিৰি দেখুৱাবা বইনা কল্লাৰাক